মোৰ নিৰ্মালী ছেকেণ্ড ব্লকলৈ আপোনালোকক আদৰিছোঁ। মই বৰা চাউলৰ পিঠা মিক্সিত খুন্দি কেনেকৈ বনাওঁ সেইটো পদ্ধতি দেখাবলৈ ওলাইছোঁ। বৰা চাউলখিনি মই আধা ঘণ্টামান ভিজাই ৰাখিছিলোঁ। তাৰপিছত এই বৰা চাউলখিনি উঠাই এতিয়া গামোচা এখনত এনেদৰে মেলি দিম, যাতে পানীটো শুকাই যায়। পানীটো থাকিলে চাউলখিনি খুন্দিবলৈ অসুবিধা হয়, মিক্সিত লাগি ধৰিব। এনেদৰে গামোচাখনত মেলি দিছোঁ আৰু হাতেৰে লাহে লাহেকৈ এনেকৈ লৰাই চৰাই দিছোঁ। দহ মিনিট 20 মিনিটৰ ভিতৰত এইখিনি ধুনীয়াকৈ শুকাই যাব। যেতিয়া চাউলখিনি জৰজৰীয়া হ'ব তেতিয়াহে মিক্সিত খুন্দিব, নহ'লে পিঠা বনাবলৈ অসুবিধা, চাউলবিলাক আলতীয়া টাইপ হৈ যাব। এই গামোচাখন এনেদৰে দি মই ধুনীয়াকৈ চাউলখিনি মচি মচি দিম। গামোচাখন মেৰিয়াই দিছোঁ আৰু এনেদৰে হাতেৰে মোহাৰি মোহাৰি চাউলখিনি ধুনীয়াকৈ মচি ল'ম। তাৰপিছত 20 মিনিটমান ৰাখি দিম এনেদৰে। অলপ কষ্ট কৰিলে কিন্তু পিঠাখিনি ধুনীয়া হয়, ঢেঁকীৰ চাউলৰ গুড়িৰ নিচিনা হয়। এনেদৰে মচি মচি দিলোঁ। এই চাউলখিনি শুকাই গ'ল। এতিয়া মই 3 মুঠিমান দিম ইয়াত, নহ'লে গুড়িটো খুন্দিবলৈ দিগদাৰী হৈ যায়। এনেদৰে খুন্দি ল'লোঁ পিঠাগুড়িখিনি। এখন ঘন চালনীৰে চালি ল'ম। ঘন চালনীৰে চালিলে পিঠাকেইটা ধুনীয়া হয়। ঘন চালনী এখনলৈ এনেদৰে চালি লৈছোঁ। এই গুড়িখিনি হৈ যোৱাৰ পিছত এনেদৰে পানী অকণমান সানি ল'ব। তেতিয়া যিমানেই আঠা নোহোৱা চাউল নহওক কিয় পিঠা আপোনাৰ উঠিবই। এবাৰ মোৰ এই পদ্ধতিটো কৰি পিঠা বনাই চাবচোন। এনেদৰে অকণমান অকণমান পানী দি ভালদৰে গুড়িখিনি মোহাৰি পুনৰ চালি ল'লোঁ। গুড়িখিনি এনেদৰে অকণমান অকণমান চেপি দিব, বেছি জোৰত নিদিব। এনেকৈ চেপি দিলে আঠাটো থাকিব, নহ'লে আঠা নোহোৱা হৈ যাব। এই গুড়িখিনি এনেদৰে ৰাখিলোঁ। ইয়াত মই এখন ভিজা কাপোৰ দি এনেদৰে ঢাকি ৰাখিম। পিঠা বনোৱাৰ সময়তো এনেদৰে কাপোৰখন ভিজাই ৰাখি দিব। এইফালে নাৰিকলৰ গাভৰটো এনেদৰে ভাজিব, নহ'লে লিকুইড গুড় দিলে পিঠাটো সোনকালে নষ্ট হৈ যায়। সেয়ে মই এনেদৰে জৰজৰীয়া কৰি ভাজি লৈছোঁ। এতিয়া পিঠাকেইটা বনাবলৈ ৰেডি। এয়া আৰম্ভ কৰিলোঁ, চাওকচোন ধুনীয়াকৈ উঠিছে পিঠাকেইটা। আশা
আশা ৰাখিছোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে মোৰ পদ্ধতিতে এবাৰ বনাই চাবচোন। যিসকলে বনোৱা নাই মিক্সিত গুড়া খুন্দি তেখেতসকলেও এবাৰ বনাই চাব পাৰে এইটো পদ্ধতিৰে। পিঠা কিন্তু নষ্ট নহয়। বাৰু আজিলৈ এৰিলোঁ, সকলো কুশলে থাকক সেই আশাৰে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ভিডিঅ'টো এৰিলোঁ।